পাই কেনেকুৱা লাগিছে কি প্ৰাইজ পাইছে আপুনি আজি কি প্ৰাইজ পাইছে ৱাও ফিল্টাৰ ইমান ধুনীয়া ভাল লাগিছে ন আচ্ছা কেনেকুৱা লাগিছে বাইদেউ আপোনাৰ বঢ়িয়া লাগছে না ক'ৰ পৰা পাইছে এইটো মই প্ৰগতিত কাম কৰাৰ কাৰণে আপুনি কি কৰিছে বাইদেউ হেল্ল' বন্ধু বান্ধৱীসকল ৱেলকাম টু মাই ইউটিউব চেনেল তো আপোনালোকে দেখা পাইছে ইতিমধ্যে আগৰ দুজনী বাইদেউ এনেকুৱাকৈ কৈ আছে প্ৰাইজ পাইছে তো সেইটো প্ৰাইজ কিহৰ কাৰণে মই আজি আপোনালোকক জনাম যে আমি চেষ্টাৰ আণ্ডাৰত এটা মানে ক্ৰিচিল ফাউণ্ডেশ্যনৰ পৰা এটা প্ৰজেক্ট আহিছে তো সেই প্ৰজেক্টৰ পৰা আমি সকলোৱে এনেকৈ কাম কৰি আছোঁ মই প্ৰগতি হিচাপে তো আমাৰ বৈতামাৰী ব্লকত এইটো প্ৰজেক্ট চলি আছে ক্ৰিচিল ফাউণ্ডেশ্যনৰ পৰা চলাই আছে ক্ৰিচিল ফাউণ্ডেশ্যনে চেষ্টাৰ সহায়ত এই প্ৰজেক্টটো চলাই আছে তো সকলো ব্লকত নাই আমাৰ ভাগ্য ভাল যে মানে বৈতামাৰী ব্লকত এইটো হৈ আছে যাৰ বাবে আমি বহুতো সখীয়ে এনেকুৱা কাম কৰিব পাৰি আছোঁ আৰু এইটো কামৰ পৰা বহুত মানে আমাৰ জ্ঞান অৰ্জন হৈ আছে বা বহুত স্কিমৰ বিষয়ে আমি জানি আছোঁ সকলোৱে জানি আছোঁ বহুত মানে একটা ভাল এক্সপিৰিয়েঞ্চ হৈছে তো এইটো কাম এনে চৰকাৰী যিমান স্কিম আছে সেই স্কিমৰ ওপৰত আমাক কাম কৰিব দিয়ে যেনেকৈ মানে অটল পেঞ্চন যোজনা অৰুণোদয় পেঞ্চন অটল অমৃত যোজনা তাৰপিছত সুকন্যা সমৃদ্ধি যোজনা প্ৰধানমন্ত্ৰী মাইক্ৰ বন্দনা যোজনা তাৰপিছত জীৱ জন্তু বীমা যোজনা স্বচ্ছ ভাৰত অভিযান তাৰপিছত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু এইবিলাক লিংক যে কৰিব দিয়ে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আইডি এইবিলাক লিংক তাৰ উপৰিও বেংক একাউণ্ট কেনেকৈ খুলিব লাগে ক'ত যাব লাগে মানে এইবিলাক আমাৰ গাঁৱত বেছিভাগ মানুহে বহুত কিবা কিবি নাজানে তো এইবিলাক যাতে আমি মানে এৱাৰনেছ কৰি মানুহক বুজাই দিওঁ যে এনেকুৱা স্কিম আছে এইটো স্কিমৰ কাৰণে ইয়াতে যাব লাগিব তাতে যাব লাগিব তাত গ'লে এইটো স্কিম পাব আপোনালোকে বা আপুনি যোগ্যতা এইটো স্কিম পোৱাৰ বাবে এনেকৈ আমি মানুহক মানে আগবাঢ়ি নিয়াত সহায় কৰোঁ তো কামবিলাক এনেকুৱাই হয় তো সেইটো কামৰ বাবে আজি ইয়াতে যোনে ভাল কাম কৰিছে সিহঁতক আজি ফিল্টাৰ প্ৰাইজ দিছে তো এইটোলৈ মই সৰু এটা ব্লগ বনালোঁ তো ব্লগ বনাম বুলি ভবা নাই সেনেকৈ মই কিয় কৰা নাই ভিডিঅ' কৰা নাছিলোঁ তো বন্ধু বান্ধৱীসকল মই নেক্সট ভিডিঅ'ত এইটো বিষয়ত আপোনালোকক জনাম যে মই প্ৰগতি কি আৰু ক্ৰিচিল ফাউণ্ডেশ্যনে ইয়াত কেনেকৈ কাম কৰিছে একদম সকলো ডিটেইলছ আৰম্ভ কৰি মানে গোটেইখিনি আপোনালোকক বুজাই দিম তাৰপিছত ইয়াৰ আগৰ মাহত মই বেষ্ট হকী বুলি পাইছিলোঁ কিন্তু এইবাৰ মই বিশেষ কাৰণত কাম কৰিব পৰা নাই চ' অলপ পিছ পৰি গ'লোঁ বহুত ভাল লাগে কাম কৰি ইহঁতৰ লগত বহুত এক্সপিৰিয়েঞ্চো হৈ আছে আমাৰ কামৰ ক্ষেত্ৰত তো লাষ্ট টাইম আমি ইয়াতে পাব্লিক ফেচিলিটেশ্যনত আহিলোঁ ইয়াতো আমি কাম কৰি থাকোঁ ব্লকতে হয় এইটো চেণ্টাৰ ইয়াতে বিভিন্ন ধৰণৰ স্কিমবিলাক এপ্লাই কৰা হয় বিভিন্ন ধৰণৰ কামবিলাক অনলাইন এপ্লাই যে হয় ইয়াতে ব্লকতে আমি এপ্লাই কৰোঁ মাজে মাজে তো ইয়াতে মাজে মাজে আহি আমি কামবিলাক কৰি যাওঁ তো অলপ ভিডিঅ' কৰি ল'লোঁ তো বন্ধুসকল তাতে মোৰ কামটো শেষ এইবাৰ আমি ঘৰলৈ উভতি আহি আছোঁ তো বন্ধুসকল মোৰ ভিডিঅ' প্লিজ পৰা আমি এতিয়া ঘৰলৈ যাই আছোঁ ইমান ধুনীয়া ৰাস্তাটো চাওক বহুত ধুনীয়া হয় ৰাস্তাটো বৈতামাৰীৰ পৰা আমাৰ খগৰপুৰৰ এইটো মাজমজিয়া ৰাস্তা তো ইয়াতে অলপ ৰিক্সো হয় কেতিয়াবা বহুত এক্সিডেণ্ট হৈ যায় তো ৰাস্তাটো অলপ ডেঞ্জাৰাছো হয় দেখাত যিমান ধুনীয়া সিমানেই কিন্তু ডেঞ্জাৰাছ হয় এইটো কিয়নো একফালৰ পৰা গৈ থাকিলে উল্টা ছাইডৰ পৰা গাড়ী আহি থাকিলে আমি কেতিয়াবা দেখাই নাপাওঁ ঠাচকৈ লাগি যায় মুখামুখি হৈ তো ইমান ধুনীয়া চাওকচোন বহুত মানে চিনাৰীটো বহুত ভাল আহি আছে তো গাড়ীৰ পৰা মই এনেকৈ ভিডিঅ' কৰিলোঁ তো আপোনালোকে চাওক ইমান ধুনীয়া ৰাস্তাটো বহুত ভাল লাগি আছে তো বন্ধুসকল মই যে আগতে দেখালোঁ পাব্লিক ফেচিলিটেশ্যন চেণ্টাৰ সেইটো একচুৱেলি কি এপ্লাই কৰা হয় মই অকল কৈ দিলোঁ অনলাইন এপ্লাই কৰা হয় অনলাইনত কি এপ্লাই কৰে মানে কি অনলাইন এপ্লাই কৰে তো তাতে কি এপ্লাই কৰা হয় মই কৈ আছোঁ যেনেকুৱা চিডুল কাষ্ট মানে যিমান কাষ্ট চাৰ্টিফিকেট আছে OBC ST SC চাৰ্টিফিকেট এইবিলাক এপ্লাই কৰা হয় লগতে লাইচেঞ্চ বনোৱা হয় তাত
প্লাছ আপোনালোকৰ এই যে কি কয় পাছপৰ্ট এইবিলাক সকলো বস্তু মানে এপ্লাই কৰা হয়। তো তাৰে পৰা মানে আমি যিমান অনলাইনত এপ্লাই কৰোঁ চব তাৰে পৰাই কৰোঁ। তাৰে পৰা কৰিলে এটা মানে কি থাকে, ছিকিউৰিটি থাকে। তো সেইকাৰণে আমি তাৰে পৰাই বেছিভাগ এপ্লাই কৰোঁ অনলাইনত। তো বন্ধুসকল, আমি আহি প্ৰায় খগৰপুৰ পালোঁয়ে। ধুনীয়া, ৰাস্তাটো ধুনীয়া, সেইবাবে মই ভিডিঅ'টো দি দিলোঁ আপোনালোকক চোৱাৰ কাৰণে। তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ' আৰু বাকীবোৰ ভিডিঅ' প্লিজ চাই থাকিব। আৰু মই এতিয়াতো এনেই ভিডিঅ'বিলাক দিছোঁ, ইমান কামৰো নহয় ভিডিঅ'বিলাক, তথাপিও আপোনালোকে ভাল ভিডিঅ' নেক্সট টাইমত পাই থাকিব। মই কামৰ ভিডিঅ' দি থাকিম, কিছুমান ইনফৰ্মেশ্যন দি থাকিম। আপোনালোকে মোৰ ঘূৰাৰ ভিডিঅ'ৰ মাজতে কিছুমান ইনফৰ্মেশ্যনো পাই থাকিব, যিটো ইনফৰ্মেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। তো আপোনালোকে চালে গম পাব নিশ্চয়। মই নতুন কাৰণে মই ভালকৈ ভিডিঅ' বনাব নোৱাৰা হৈছোঁ, আৰু কামৰ বিষয়ে বহুত বস্তু মানে কথা জানিব লাগিব, কেনেকৈ ক'ব লাগিব, মানে বহুত ৰকমৰ কথা থাকে। তো মই জাষ্ট এতিয়াই যে কামৰ ভিডিঅ' দিম সেনেকুৱা নহয়, কাৰণ অলপমান শিকাৰ পিছতহে এইবিলাক ভিডিঅ' দি মই যেতিয়া অলপ মানে এক্সপাৰ্ট হ'ম, ভাল ক'ব পাৰিম, তেতিয়া মই কামৰ ভিডিঅ'বিলাক আপোনালোকক বহুত ধুনীয়াকৈ বুজাই দিম। তো বন্ধুসকল, চাই থাকক মোৰ ভিডিঅ' শেষলৈকে চাই থাকিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়াও প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোক। বন্ধুসকল, এয়া মোৰ বান্ধৱী ৰিয়া চৰকাৰ। তেওঁলোকে বেছিভাগ কামবিলাক আমি একেলগে মিলিজুলি কৰি থাকোঁ। বাই আজিৰ কাৰণে।